নমস্কাৰ। সুপ্ৰভাত। শিৱসাগৰ জিলাৰ আমগুৰি মোৰা বজাৰ পৰা মই মীৰা গগৈয়ে কৰ্ণাটকৰ মহীশূৰত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ আন্তৰিক শুভকামনা জনাইছোঁ। 2023 বৰ্ষৰ জানুৱাৰী মাহত ৰচিত মোৰ এটি কবিতা ছায়াকল্প কাব্যগ্ৰন্থত সদ্য প্ৰকাশিত পাঠ কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা প্ৰাৰ্থনীয়। কবিতাৰ শিৰোনাম স্বাভিমানে জীৱনৰ বাগৰ সলাইছে। স্বাভিমানে জীৱনৰ বাগৰ সলাইছে। প্ৰচণ্ড শীতৰ কুঁৱলী সেতেলিত পদপথত শুই আছে জাক মানুহ। প্ৰচণ্ড শীতৰ কুঁৱলী সেতেলিত পদপথত শুই আছে এজাক মানুহ। ঘন ঘোৰ কুঁৱলী আচ্ছাদন সিহঁতবোৰক কুটি কুটি খাইছে। মাকৰ বিচাৰি কণমানিকেইটাই কুচি মুচি বুকুৰ মজিয়াত আশ্ৰয় লৈছে। কণমানিকেইটাই কুচি মুচি বুকুৰ মজিয়াত আশ্ৰয় লৈছে। মাতৃস্নেহৰ আকুলতাত ভিচিকি উৱলি যোৱা কম্বলখন টানি টুনি দিওঁ যাৰ খেদিব পৰা নাই। কুৰুকি কুৰুকি হৃদয়খন খান্দিছে কুঁৱলী বৰষুণে। আউল বাউল মলিয়ন চুলিখিনিত মুকুতা বাচিছে। দুলিছে দুনয়ন ভৰণ সনা মুকুতাবোৰ দোগালি ভাগৰিছে। ঠক ঠকাই কঁপিছে দাঁতবোৰ। সপোনবোৰ আবেলি ৰঙৰ পিছত দৌৰিছে দৌৰিছে দৌৰিছে। এনেকৈয়ে সিহঁতবোৰ স্বাভিমানে জীৱনৰ বাগৰ সলাইছে। এতিয়াও সিহঁতে সুখ দুখ পোৱা নোপোৱা আলি দুমোজাত তৃপ্তিৰে এসাঁজ অঘৰী জীৱনৰ প্ৰতিটো পুৱা গধূলি। তৃপ্তিৰে এসাঁজ অঘৰী জীৱনৰ প্ৰতিটো পুৱা গধূলি। ধন্যবাদ।